কৰিব বিচাৰি আজিৰ এই দিনটোতে আমাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত মাজুলী চাহ বাগিচাৰ আদিবাসী সম্প্ৰদায়ৰ যুৱক এজন অসমক হাৰে কিমজুৱে ভাল পোৱা হয় বিজেপি নেতৃত্বাধীন এই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া জনগণৰ অসমীয়া ৰাইজৰ তথা জাতীয় সংগঠনৰ প্ৰতিবাদৰ যি নেকি ভাষা প্ৰতিবাদী সত্তাক ভৰিৰে মোহাৰি গছকি বিগত বৰ্ষৰ আজিৰ এই সময়ছোৱাতে কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনে অসমীয়া জনগণৰ ওপৰত অসমৰ অস্তিত্বক বিপন্ন কৰিব পৰা অসমীয়া জাতিক নিক্ষেপ কৰি দিব পৰা এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন জাপি দিছিলে আৰু সমান্তৰালভাৱে বিগত বৰ্ষৰ এই সময়ছোৱাত সৰু অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে পথলৈ আহি পেলাই আন্দোলন কৰিব লগা এটা পৰিৱেশ ৰচনা হৈছিলে অসম ৰক্তাক্ত হৈ পৰিছিলে আচলতে ক'লা ধোঁৱাৰে ছানি ধৰিছিলে অসমৰ আকাশ বতাহ সকলো আৰু ঠিক সেই সময়ছোৱাতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰৰোচনাত আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ যি নেকি বৰ্বৰতাৰ যি বন্দুকৰ যি নেকি ভাষা তাক বুকু পাতি ল'ব লগা হৈছিলে অসমৰ 5জনকৈ তেজাল অসমীয়া ডেকা যুৱকে আৰু আজিৰ এই 14 ডিচেম্বৰৰ দিনটোতে আমাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত মাজুলী চাহ বাগিচাৰ এজন আদিবাসী সম্প্ৰদায়ৰ অসমীয়া জাতিটোক আচলতে অন্তৰৰ পৰা ভাল পোৱা অসমৰ ভাষা সংস্কৃতিক অন্তৰৰ পৰা ভাল পোৱা এজন আদিবাসী সম্প্ৰদায়ৰ যুৱক ঈশ্বৰ নায়ক যিগৰাকীয়ে গুৱাহাটীত তেখেতৰ কৰ্মসংস্থাপনত তেখেতে আছিলে গুৱাহাটীত আৰু ঠিক সেই সময়ছোৱাত যেনেকৈ ৰাইজ আন্দোলনত ৰাজপথত নামি পৰিছিলে আৰু নিজক বুজাব নোৱাৰি জাতিক ভাল পোৱাৰ যি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি তেখেতে ৰাজপথত সেই আন্দোলনত সমান্তৰালভাৱে তেখেতে নামি পৰিছিলে ঠিক সেই সময়ছোৱাত আৰক্ষী প্ৰশাসন অৰ্ধসামৰিক বাহিনীৰ বন্দুকৰ বৰ্বৰতাৰ সন্মুখীন হ'ব লগা হ'ল ঈশ্বৰ নায়ক আজিৰ এই দিনটোতে আৰক্ষীৰ গুলীয়ে বুকু ভেদ কৰিছিলে আমাৰ এই ফুলকুমলীয়া ছাত্ৰগৰাকীক যিগৰাকীয়ে নেকি আজিৰ দিনটোত মৃত্যুক সাৱটি ল'ব লগা হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতে আজিৰ দিনটোত মৃত্যুক সাৱটি লৈছিলে আৰু আজি ঘূৰি আহি পুনৰবাৰ সেই দিনটো পাইছে আচলতে আমাৰ অতিকৈ দুখৰ দিন আচলতে তথাপিও যিগৰাকীয়ে আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতে জাতিক ভাল পোৱাৰ প্ৰেমৰ নিদৰ্শন জাতিক ভাল পোৱাৰ তেখেতৰ যেনেকৈ আদৰ্শ সেইবোৰ দাঙি ধৰি থৈ গ'ল গতিকে আজিৰ দিনটো আমি অতিকৈ পবিত্ৰ দিন হিচাপে আমি বিবেচিত কৰোঁ সেইকাৰণে আজি এই শ্বহীদগৰাকীক খুঁৱৰি পেলাই লগতে আন 4গৰাকী শ্বহীদক খুঁৱৰি টংলা আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ ভৱনতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আজিৰ এই পবিত্ৰ দিনটোত আমি আটাইকেইগৰাকী কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা আটাইকেইগৰাকী অসমীয়া যুৱকক শ্ৰদ্ধাৰে কৰিছোঁ বীৰ শ্বহীদক আমি শ্ৰদ্ধাৰে কৰিছোঁ আৰু পুনৰবাৰ এটা কথাই ক'ব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিমানেই আমাৰ ওপৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন জাপি দি ইয়াত অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ যি নেকি প্ৰচেষ্টা অব্যাহত ৰাখিব সিমানে কিন্তু অসম জ্বলিব সিমানে কিন্তু তেখেতসকলে গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব এই 5গৰাকীয়ে নহয় হাজাৰ হাজাৰ অসমীয়া তেজাল ডেকা যুৱক এতিয়াও সাজু হৈ আছোঁ আমি বুকু পাতি দিবলৈ আই মাতৃৰ বাবে আমি কেতিয়াও কা নামানো স্পষ্ট কথা আগতেও কৈছিলোঁ এতিয়াও কৰোঁ ভৱিষ্যতলৈও কম আমি কা কেতিয়াও নামানো আৰু কাখন অসমৰ পৰা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলি যাব এয়া স্পষ্ট কথা ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতে কা বিৰোধী আন্দোলনৰ পুনৰ কাৰ্যসূচী ঘোষণা কৰিছে আমি BTCৰ যি 4খন জিলাই কাৰ্যসূচীৰ পৰা আমি বিৰত থাকিব লগা হৈছিল এইটো কাৰণতে যিহেতু BTC পৰিষদীয় নিৰ্বাচন পাৰ হৈ গ'ল আৰু ইতিমধ্যে যিহেতু BTC পৰিষদীয় নিৰ্বাচন পাৰ হৈ গ'ল গতিকে কা আন্দোলন পুনৰবাৰ সূচনা হ'ব টংলা আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষত যিমান কা বিৰোধী আন্দোলন টংলাত তীব্ৰতৰভাৱে কৰিছিলোঁ তাতকৈ অতি তীব্ৰতৰ আৰু গণতান্ত্ৰিক আৰু যদি প্ৰয়োজন সাপেক্ষে জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম কিন্তু বিজেপি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ কা তেখেতসকলে অসমৰ পৰা প্ৰত্যাহাৰ কৰিবই লাগিব এয়া স্পষ্ট কথা